ব্যতিক্ৰম গ্ৰুপৰ বঁটা প্ৰদান অনুষ্ঠান জনপ্ৰিয় ব্যতিক্ৰম গ্ৰুপে সামাজিক ক্ষেত্ৰৰ কেইবাগৰাকীও অগ্ৰণী মহিলাক তেওঁলোকৰ নিজ কৰ্মৰাজিৰ বাবে ওমেন অফ দ্য ইয়েৰ 2020 বঁটা প্ৰদান কৰে। উক্ত বঁটা পাবলৈ সক্ষম হৈছে দেৰগাঁৱৰ এগৰাকী সমাজকৰ্মী জুবি হাজৰিকাই। কেইবাবছৰো ধৰি নীৰৱে এইগৰাকী সমাজকৰ্মীয়ে সমাজৰ হৈ সেৱা আগবঢ়াই গৈছে। বঁটাপ্ৰাপ্ত জুবি হাজৰিকাই তেখেতৰ স্বামী বিশিষ্ট সমাজসেৱক ৰাজুমণি হুছেইনৰ অনুপ্ৰেৰণাত সমাজসেৱাৰ লগত জড়িত হৈ পৰিছে। কৰোনা কালত কৰ্মসংস্থাপনৰ অভাৱত ভোগা বহু সংখ্যক যুৱক যুৱতীক নিজাববীয়াকৈ এটা চেনিটাইজাৰ তৈয়াৰ কৰা গোট আৰম্ভ কৰি সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছিল। বিগত সময়ৰ পৰা বহু দৰিদ্ৰ মেধাৱী ছাত্ৰ ছাত্ৰীক পঢ়াৰ দায়িত্ব পালন কৰি আহিছে জুবি হাজৰিকাই। আনহাতে মহিলা সবলীকৰণৰ ক্ষেত্ৰতো নতুন নতুন আঁচনি তৈয়াৰ কৰি আহিছে জুবি হাজৰিকাই। শেহতীয়াকৈ তাঁতশাল আৰু হোটেল মেনেজমেণ্টৰ লগতে যিকোনো এটা ক্ষুদ্ৰ হ'লেও ব্যৱসায়িক গোট প্ৰতিষ্ঠা কৰি কেনেদৰে সেয়া পৰিচালিত কৰি নিজৰ লগতে আন মহিলাকো সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব পাৰি সেই বিষয়ৰ ওপৰতো এলানি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। অতি শীঘ্ৰেই আৰম্ভ হ'ব এই প্ৰশিক্ষণ। এই ক্ষেত্ৰত আগ্ৰহী মহিলা বা যুৱতীয়ে জুবি হাজৰিকাৰ সৈতে যোগাযোগ কৰিব পাৰিব। উল্লেখযোগ্য যে ব্যতিক্ৰম গ্ৰুপে ওমেন অফ দ্য ইয়েৰ 2020 বঁটা জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী হেমপ্ৰভা শইকীয়া, নৃত্যশিল্পী ডিমলি গগৈ, ফেশ্বন ডিজাইনাৰ ৰিংকি কলিতাকে আদি কৰি মুঠ 20 গৰাকী সমাজৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা মহিলাক প্ৰদান কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, টাইমলাইন আছাম।